অ' মা মানুহবিলাকৰ মোক দেখিলে গুচি যায় ছাগালবিলাকো যায় মই ক'ত প্ৰেক্টিচ কৰিম আইজৈ ছাগাল কেইটাই মোৰ পৰা দাউৰে দেখৰ গাঁও চলি কিমান ভাল পাইছিলোঁ সকলোকে ইমান মৰম কৰোঁ সকলোৱে মোক দেখি পলৈ এনেকৈ হ'লে মই কেনেকৈ প্ৰেক্টিচ কৰিম মই কি কৰা ভাল হ'ব মই কিবা কৰিব লাগিব এইটোতে প্ৰেক্টিচ কৰোঁ মুঠতে 4 বছৰ পিছত মই সকলোৱে চিনিব লাগিব বিমলিনা বুলি আয়া আরে মোর গোবর ফলা খাতাটো কি কৰি আছে ভাঙব নেকি 4 বছৰ পিছত মই সকলোৱে জানিব মোৰ নাম পিপলিনা এই কি কৰি আছা মই এতে প্ৰেক্টিচ কৰি আছো প্ৰেক্টিচ কৰি আছা মোর খাতাটো দেখোন ভাঙি যাব আপোনাৰ খাতাটো ভাঙলাক মোৰ কি হল মোর ক্ষতি হ'ব তেতিয়াহ'লে মই হত্যা কৰিম প্ৰেক্টিচ কৰিব লাগে টান বস্তুৰ লগত গাছৰ লগত শিলৰ লগত ৱালৰ লগত ক'ত কি কৰি আছ অ' মা গাছৰ লগত কৰিব লাগিব ৱালৰ লগত কৰিব লাগিব য'তে কৰিব লাগে মই তাতে কৰিম মোৰ কি হৈছে জানা দাদা মই একদম মনোবলটো বান্ধি লৈছোঁ মনত একদম সাহস আনিছোঁ 4 বছৰ পিছত সকলোৱে মোক ভাবিব সকলোৱে মোৰ পাছে দাঁড়িব সকলোৱে মাতিব এ বিপ্লিনা আই ঐ ভাবিয়ে মোৰ কিবা মৰম লাগি যায় লঞ্চেন চুমা খাবাইছে কিনো হ'ব চুমা খাওঁতে চুমা খাব কি হ'ব কেইদিনমান পিছত মোক পিছে গেলে মোক লগে পাব মানুহগেলা চব হিংসাতে মৰে কি পাগলৰ পালাত পৰিছিলো মোক টান বস্তুত মাৰবা দিছিল ইমান ডুব পাই পিঠা নাকাটাই কিনো টান বস্তুত মাৰবা দিয়ে আইতে এইটো ইটাতে মাৰি চাওঁ ৰ বাটা দিছো চুন্না গুচি যায় আয়াও এতো ডুব পাই মুঠতে মই বক্সিঙত প্ৰাইজ আনবাই লাগব বাটাহতে মাৰিম আহিলে আৰু কামত দিবা এডালে লেডিজটো হিজৰা মই যাৱাই ভাল দে সেইটো নহয় নিহাৰিকা বইনীয়ে নিহাৰিকা বইনী বইনী কওক যা ঘৰৰ কাম আছে বইনী এটা কথা কওঁ ৰ তোহাৰ কলগছ আছে না কিয় লাগে মানে মই প্ৰেক্টিচ কৰিব লাগে বইনী আই ঐ বইনী নকবি দে মই বহুত সপোন মনত লৈ ওলাই আহিছোঁ ঘৰৰ পৰা ৰাস্তাই প্ৰেক্টিচ কৰি আই ঐ টান গাছত এই পিঠা খাই কৈছি টানত মাৰতে গতে মই হাত চাৰ একদম বেৰবেৰা উঠছি গাছত মাৰছোঁ ইটাত মাৰছোঁ টানত নহয় মই এতিয়া ভাবছোঁ কি জানা বইনী তোৰ হাতে কলৰ গাছ আছে কলৰ গাছত যদি মই প্ৰেক্টিচ কৰিব পাৰোঁ তেতিয়াহ'লে মই একদম বিজয় হোৱাটো একদম গেৰেণ্টি বুলি ক'লো বইনী খালতো ভাল কৰিব লাগিব সি না আইডে মই ভাবাই নাছিলোৱে যাই থাকোৱা যাই যে কথা পাতোৱা বাকী এইগিলা বস্তু খাব লাগিব কেতিয়া খাব লাগিব নো ৰাতি 2টা বজাত উঠি ফল মূল গিলা খাবি ৰাতি 2টা বজাত উঠি ফল মূল খাব লাগিব তাৰপিছত ৰাতিপুৱা উঠি মুখ চুখ নোধোৱাকে গৰুৰ মুঠ 1 গিলাচ মাৰবি খালি মুখ চুখ নোধোৱাকে গৰুৰ মুঠ 1 গিলাচ সেইও খাব লাগিব তাৰপিছত মুখ ধুই পেলাই বগা গাখীৰ 1 গিলাচ মাৰি দিবা বগা গাখীৰ 1 গিলাচ বইনী এইগিলাখান মই ক'ত খাব পাম পইচা ক'ত পাম দেউতাৰে দিব না দেউতাৰে দিব মুঠতে মই যদি বইনী এইবাৰ বইনী পাওঁ ময়ো যদি পাম পুৰস্কাৰ তক দিম দে বইনী হ'ব দে বিৰাট ভাল লাগছে দে মই ইমান কথা জানা
I am coming from Delhi. দিল্লী পাইছোঁ দিয়ক দিল্লী মানে ভাৰতৰ ৰাজধানী না সেই কৈছে अच्छा आपने आप क्या हिंदी जानता नहीं है? হিন্দী অলপ অলপ জানতা হয় আমি মানে পানী গাঁৱৰ মানুহ আহে না আমি অলপ অলপ জানতা হয় অসমীয়া মই অকমান বুজি পাইছোঁ। অসমীয়া বুজি পাইছে বা বঢ়িয়া বঢ়িয়া দিল্লীৰ মানুহে অসমীয়া বুজি পাইছে एक्चुअली हम लोग दिल्ली में रहता है तो अच्छा वहाँ सेंट्रल है, অঁ वहाँ पे सब टाइप का आदमी रहता है। अच्छा। और मैं जो है विलेज बहुत सारा गांव में घूम के आया घूम অঁ के आया कि मुझे इस बार जो है ओलंपिक में इंडिया ने काफी कुछ निकला 7-8 অলিম্পিকত ভাল হৈছে पेरिस में होगा तो मुझे एक बॉक्सर का तलाश है, तो मैं बॉक्सर के लिए कोलकाता और उड़ीसा बिहार सब घूम लिया। अब कोई बोला मुझे कि यहाँ पे असम में एक अच्छा बॉक्सर है, आपका जानकारी है क्या कुछ? इसी गांव में कहीं है, ये गांव का क्या नाम है? আমাৰ গাঁওখনৰ নাম হয় পানী গাঁও বুজিছে না अच्छा এতে মানে পানীয়ে সকলোৱে পুখুৰী চুখুৰী দেখিছে না পানী আছে মাছ আছে আৰু বাহিৰতো বানপানী হয় অসমত অসমৰ বানপানীটো অসমৰ এটা বাৰ্ষিক উৎসৱ হেন আৰে আপুনি কিবা অলপ বক্সাৰ লাগে हाँ एक बॉक्सर লাগিব মোক বক্সাৰ মানে এই যে ঘুইছে যি নাকৰ বাৰান্দা উৰে দে সেইটো না हाँ এইটো লাগিব অৱশ্যে এইবাৰ অসমৰ আপি এটাই নাম কৰিছে হেনে ভাল হৈছে ভাল পাইছোঁ আমি ভাল পাইছোঁ এই কথাটো হৈছে কি আমাৰ গাঁৱততো সেনে ক'ত পাব পাৰে আপুনিও কিবা এই পৰ্বতত কাছৰ কণী বিচাৰিছে দিয়ক না না এক মিনিট আছে 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 মানে মই কথাটো কওঁ আমাৰ গাঁৱত এটা চলি তাৰ মাথাত কিমান সোমাইছে সিদিনা মোক কৈ নাকে মাৰবাৰ হৈছিল কিবা প্লাষ্টিকত থোৱা পিন্ধি লৈছে थोड़ा पिंडी लता है हाथ में पॉलीथीन का थोड़ा पिंडी लता है एनके मारता है अरे यही तो बॉक्सर ओ का लक्षण है। ओ गासर पाता तो मारता है अरे उसी को चाहिए हमको, यही तो लक्षण है साला अच्छा बॉक्सर का। क्यों? चलिए मैं उसको सिखा दूंगा, बाकी उसको जो भी है रिक्वायरमेंट है तो देना पड़ेगा, उसका पास कुछ नहीं है। कोट पारबो दियो तार गोटे माथात माल न चली दियो ना हम उसको डेवलप करेंगे, आप चलिए हमारे साथ। अच्छा बुलक सुन बुलक कि कोट जी पारबो मोर आशा कम আছে দিয়ক यार पागला है चली दियो मैंने पागल जैसा है जो बॉक्सर है ना, जो रेसलर होता है ना, ओ ये लोग पागल ही होता है और पागल लोग ही जो है ओ यही काम कर सकता है। হবা পাৰে দিয়ক इंडिया को एक गोल्ड दिलवाना है हमें। হবা পাৰে আমার আই এটা কথা কৈছিল দিয়ক আমার আই মা 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 बोलता था মানে কি এ পাহেলু সালোর ये जो साल है खैर साल है ये सालोर कुत्ता आरो बेरार माटी भी ओगुड होता है साल क्या? ये ना जी घर में साल ठंडी लगता है तो नहीं नहय दियक घर में साल घर में साल ऊपरोट पानी नहीं पड़ता है पानी नहीं पड़ता है। घर में नहीं होता है ना वो कश्मीर में मिलता है, वो जो ठंडी लगने से उठने के लिए कोटी पाला হৈ দিয়ক আপনার পে হৈ আহক মুঠতে হেনে কিবা হবা পাৰে আর গতিকে চলি বকাটো পদুম ফুল ফুলবা পাৰে দিয়ক বুলক তাক লগ কৰি আপনি কি খবৰ তো हाँ পয়সা লাগব না আপনাক हाँ पैसे लगे तो लगबो, পয়সা আমি লাগব দিব पैसा तो। পয়সা আপনি খরচ করব हाँ হ্যাঁ एकदम পয়সা আপনি খরচ করব এ বুলক হে পিতে পিতে ও পিতে পিতে ও পিতে তোর লগত বৰ বহুত কথা আছে পিতে কি হলে মৰঙে মাৰা ও পিতে বহুত কথা যা আছো না সৰক লগি না তোৰ বহুত কথা আছে, কি কথা আছে নাজনো মোৰ তোৰ ক'ত আছিল তই মানে মই কৈ আছিলো নে মাছ মাৰোৱা দুইটা মিলি ও মা ও পিতে মাছ মারলে মোর লাইফত কি হব মাছ মারবা নালগে পিতে বেটা তোক মই নাজনো মই 4 বছৰ পিছত তোর নাম রৌশন কৰি দিম 4 বছৰ পিছত তই নাম ৰোচন কৰিবি মোৰ সকলে মোর পিছত দাউৰি থাকব তিৰি আপি সৰু সৰু চলি বুঢ়ী বুঢ়া সব আইব মোক পিছৰি বিপ্লানা ক'ত বিপ্লানাক লাগে এনেকে আহিব পিতে মৰঙে মাৰা মই ৰাতিপুৱা বতক বিচি আছিলো মাছ মাৰোৱা নাই খবৰ নাই ক'ত ঘূৰি আছিলো তই হা
মই পিতে আয়া মই পিতে বেলেগ হ'ম মই বক্সিঙৰ চেম্পিয়ন হ'ম পিতে তোক চৰি মাৰি যদি ক'ব নোৱাৰো আজি মই অ' পিতে তই এনেই চিন্তা লৈ আছা পিতে দিতে তই মোক লৈ গৌৰৱ কৰবি তই তিতে মস্ত ভাল লাগব মস্ত ভাল লাগব মস্ত ভাল লাগব সঁচাই কৈছোঁ মই দৰকাৰী তোৰ ক'ত দৰকাৰী কথা মই জানা আছে তোৰ কি দৰকাৰী এটাতো কামতো সহায় সহযোগ কৰিব নোৱাৰাই খালি জংঘলৰ কত কিমান কমপ্লেইন তোৰ শুনো এই দুনিয়াত এই গাঁৱত থাকিব নোৱাৰা হৈছোঁ মোৰ তোৰ তোক আজি